নমস্কাৰ চেনেলৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি মই বনাব লৈছো কলৰ চিপছ। তাৰ বাবে কাঁচকল লৈছো, মিঠাতেল, নিমখ আৰু হালধি। এয়া কাঁচকল কাটি লৈছো আৰু নিমখ পানীৰ ঘোল এটা বনালো। তাত মই কাঁচকল কেইডোখৰ কিছুমান সময়ৰ কাৰণে তিয়াই ৰাখিম। মই 10 মিনিট তিয়াই ৰাখিম। আপুনি ইচ্ছা কৰিলে হাফ এন আৱাৰো ৰাখিব পাৰে। এতিয়া ভালদৰে কাঁচকলখিনি সানি পানীখিনিত আপুনি থৈ দিব। কিছু সময়ৰ পিছত এইখিনি টুকি ল'ব আপুনি আৰু ভালদৰে পানীখিনি যাতে সৰি যায় তাৰ বাবে আপুনি এনেকুৱা এখন ষ্ট্ৰেইনাৰৰ সহায় ল'ব পাৰে। তাত মই এতিয়া হালধি অকমান সানি দিম, কিয়নো হালধি সানিলে কালাৰটো ভাল আহিব। তাত মই একো ফুড কালাৰ ইউজ নকৰোঁ। এতিয়া এইখিনি ভালদৰে শুকাবলৈ দিম। কিছু তেল গৰম কৰি ললোঁ, অকমান আৰু তেল লাগিব চাগে। এতিয়া এইখিনি ভালদৰে গৰম হ'বলৈ দিয়ক। চেক কৰিবলৈ এডোখৰ চিপছ আপুনি তাত ডিপ কৰি চাব পাৰে। মোৰ চিপছ কেইডোখৰত এক্সট্ৰা ৱাটাৰ আছিলে। সময়ৰ অভাৱৰ বাবে মই এইখিনি এয়াৰ ড্ৰাই या फिर ৰেফ্ৰিজাৰেটৰ কৰিব পৰা নাই। সেইকাৰণে মই কাপোৰেৰে এইখিনি মচি দিছোঁ। এতিয়া ধোৱা ওলাই আছে, তেল গৰম হৈ গ'ল। মই চিপছখিনি ইয়াত ফ্ৰাই কৰিম। মনত ৰাখিব আপুনি গোটেইখিনি চিপছ একেলগে নিদিব, অকণ অকণকৈ আপুনি ইয়াক ডিপ ফ্ৰাই কৰিব। ভালদৰে ইয়াক 3-4 মিনিট ডিপ ফ্ৰাই কৰিব আৰু ফ্লেম একদম হাই ৰাখিব। মই অকণমান হালধি ছটিয়াই দিছোঁ, তেতিয়া কালাৰটো আৰু ভাল আহে। ইয়াত একো ফুড কালাৰ ইউজ নকৰোঁ বাবে মই হালধি ইউজ কৰি আছোঁ। কলৰ চিপছখিনি আপুনি কাটি মেলি লৈ ষ্ট্ৰেইন কৰি ৰেফ্ৰিজাৰেট কৰিব পাৰে। ফ্লেমটো আপুনি হাই ৰাখিব। ৰেফ্ৰিজাৰেট কৰিব পাৰে, নহ'লে বা আপুনি এয়াৰ ড্ৰাই কৰিব পাৰে, ছান ড্ৰাই কৰিব পাৰে 5 বা 10 মিনিট। মই কৰা নাই কাৰণ কি মোৰ টাইমৰ অলপ শ্বৰ্ট হৈ আছিলে। সেইকাৰণে মই জাষ্ট কাপোৰেৰে মচিয়ে ফ্ৰাই কৰিছোঁ। এয়া মই দুটা বেচত চিপছখিনি ফ্ৰাই কৰিছোঁ। 3-4 মিনিট অথবা 5 মিনিটো হ'ব পাৰে। যেতিয়া বুলবুৰণি যিবোৰ ওলাইছিলে সেইবোৰ নাইকিয়া হৈ যাব আৰু ষ্টেবল হৈ যাব অলপ অইলটো, তেতিয়া এইখিনি ৰেডি। নাও চিপছখিনি মই টুকি লৈছোঁ আৰু আপোনালোকে দেখিছে চাগে ধুনীয়া এটা কালাৰ হৈছে আৰু খাবলৈ মচমচীয়া হৈছে। টেক্সচাৰটো আপুনি চাওক, টেক্সচাৰটো চালে গম পাব যে চিপছখিনি সঁচাকৈ মচমচীয়া হৈছে।